নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ব্লুম টেক্সনমিৰ ওপৰত 10টামান MCQ কৰিম। তো বলক ক্লাছটো আৰম্ভ কৰোঁ। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ব্লুমৰ শ্ৰেণীবিভাজন কোনটো স্তৰত বিভিন্ন অংশ একত্ৰিত কৰি নতুন কিবা এটা সৃষ্টি কৰাটো অন্তৰ্ভুক্ত থাকে? সংশ্লেষণ, বিশ্লেষণ, প্ৰয়োগ, বোধগম্যতা। তো ইয়াৰ এনচাৰটো হ'ব আপোনাৰ সংশ্লেষণ। অপশ্যন এ হ'ব কাৰেক্ট। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ব্লুমৰ শ্ৰেণীবিভাজন আৱেগিক ক্ষেত্ৰ প্ৰধানকৈ কিহৰ সৈতে জড়িত? মানসিক দক্ষতা, শাৰীৰিক দক্ষতা, মনোভাৱ, মূলবোধ আৰু অনুভূতি, যৌক্তিক চিন্তা। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি, মনোভাৱ, মূলবোধ আৰু অনুভূতি। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 3। এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শ্ৰেণীকোঠাৰ মজিয়াৰ কালি উলিয়াবলৈ আয়তক্ষেত্ৰৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ কয়। ইয়াৰ এক উদাহৰণ হৈছে জ্ঞান, প্ৰয়োগ, সংশ্লেষণ, মূল্যায়ন। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি, প্ৰয়োগ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 4। তলৰ কোনটো চাইকোমতৰ ক্ষেত্ৰত শিকনৰ এটা উদাহৰণ? এইটো চাইকোমতৰ নহয়, চাইকোমতৰ। তো চাইকোমতৰৰ ক্ষেত্ৰত শিকনৰ উদাহৰণ কোনটো? এইটো অপশ্যন দিছে কবিতা আবৃত্তি কৰা, কিবৰ্ড টাইপ কৰা, সততাক মূল্য দিয়া, মনতে অংকৰ সমস্যা সমাধান কৰা। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি, কিবৰ্ডত টাইপ কৰা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 5। জ্ঞান স্তৰৰ মূল্যায়নৰ বাবে কোনটো ক্ৰিয়াপদ আটাইতকৈ উপযুক্ত? তুলনা কৰা, সৃষ্টি কৰা, যুক্তি দিয়া, সংজ্ঞা দিয়া। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন 5, সংজ্ঞা দিয়া, ডিফাইন। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6। যদি এজন ছাত্ৰক কোনো প্ৰবন্ধত তথ্য আৰু মতামতৰ মাজত পাৰ্থক্য উলিয়াবলৈ কোৱা হয় তেন্তে কোনটো জ্ঞানমূলক স্তৰ পৰীক্ষা কৰা হৈছে? অপশ্যন এ বোধগম্যতা, অপশ্যন বি প্ৰয়োগ, অপশ্যন চি বিশ্লেষণ, অপশ্যন ডি মূল্যায়ন। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি বিশ্লেষণ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7। এণ্ডাৰছন আৰু ক্ৰাথৱালৰ সংশোধিত ব্লুমৰ শ্ৰেণীবিভাজনত 2001 চিন্থেটিছ বিশেষ্য পদটো কোনটো ক্ৰিয়াপদৰ দ্বাৰা সলনি কৰা হৈছিল? মূল্যায়ন কৰা, বিশ্লেষণ কৰা, মনত ৰখা, সৃষ্টি কৰা। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, সৃষ্টি কৰা, ক্ৰিয়েটিং। এইটো ডি, অপশ্যন ডি, ক্ৰিয়েটিং, সৃষ্টি কৰা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 8। এজন ছাত্ৰক এখন চিনেমাৰ পৰ্যালোচনা লিখিবলৈ আৰু ইয়াৰ সামগ্ৰিক বাৰ্তাটো বিচাৰ কৰিবলৈ কোৱাটো কোনটো স্তৰৰ অন্তৰ্গত? প্ৰয়োগ, বিশ্লেষণ, মূল্যায়ন, বোধগম্যতা। তো ইয়াৰ অঞ্চলটো হৈছে অপশ্যন নম্বৰ চি, মূল্যায়ন। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 9। শিক্ষামূলক উদ্দেশ্যসমূহৰ শ্ৰেণীবিভাজন টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ মূলতঃ কোন বছৰত প্ৰণয়ন কৰা হৈছিল? 1956 চনত, 1946 চনত, 1966 চনত, 1976 চনত। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ 1956 চনৰ। তাৰ পিছত আছে কুৱেশ্যন নম্বৰ 10। যেতিয়া এজন ছাত্ৰই এটা দফা ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰে ই কোনটো স্তৰৰ শিকন প্ৰদৰ্শন কৰে? বোধগম্যতা, জ্ঞান, প্ৰয়োগ, সংশ্লেষণ। তো ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, বোধগম্যতা। তো আজি ইমানখিনি কুৱেশ্যনেই আছিলে আমাৰ। এতিয়া আৰু 3টামান কুৱেশ্যন আছে আপোনালোকৰ অকল প্ৰেক্টিচৰ কাৰণে, সেইকেইটাৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত নিজে দিব। তো প্ৰথম কুৱেশ্যনটো হৈছে ব্লুমৰ শ্ৰেণীবিভাজনৰ কোনটো স্তৰত নিৰ্দিষ্ট তথ্য, শব্দ, ধাৰণাসমূহ গভীৰ অৰ্থ নুবুজাকৈ কেৱল মনত পেলোৱাটো অন্তৰ্ভুক্ত থাকে? বোধগম্যতা, জ্ঞান, প্ৰয়োগ, বিশ্লেষণ। এইটোৰ উত্তৰটো আপোনালোকে কমেণ্টত দি দিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে জ্ঞানমূলক ক্ষেত্ৰখন জ্ঞান আৰু বৌদ্ধিক দক্ষতাৰ ওপৰত কেন্দ্ৰীভূত।
এই জ্ঞানমূলক ক্ষেত্ৰৰ শ্ৰেণীবিভাজনৰ প্ৰধান ৰচক বুলি কাক গণ্য কৰা হয়? ডেভিড ক্ৰাথৱাল, অনিতা হেৰ, বেঞ্জামিন ব্লুম, জিন পিয়াজে। তো ইয়াৰ এনচাৰটো কোনটো হ'ব আপোনালোকে কমেণ্টত দি দিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে এণ্ডাৰছন আৰু ক্ৰাথৱালৰ দ্বাৰা 2001 চনত প্ৰকাশিত সংশোধিত ব্লুমৰ শ্ৰেণীবিভাজনত শ্ৰেণীৰ নামসমূহ কেনেদৰে সলনি কৰা হৈছিল? ক্ৰিয়াপদৰ পৰা বিশেষ্য পদলৈ, বিশেষ্য পদৰ পৰা ক্ৰিয়াপদলৈ, বিশেষণৰ পৰা বিশেষ্য পদলৈ, বিশেষ্য পদৰ পৰা বিশেষণলৈ। তো ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত দি দিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি কুৱেশ্যনে আছিলে। আশা কৰিম আপোনালোকৰ অলপ হ'লেও জানিব পাৰিছে। গতিকে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।